আৰু আমি নতুনকৈ 50,000 চৰকাৰী চাকৰি আমি অহা বছৰ কেইটাত দিবৰ বাবে চেষ্টা কৰিম। আমি অৰুণোদয় আঁচনি উলিয়ালো। কংগ্ৰেছে কি ক'লে যে অৰুণোদয় আঁচনি মিছা। এতিয়া আপোনালোকে এটা চিন্তা কৰক, যাৰ ৰেচন কাৰ্ড নাই আমি ৰেচন কাৰ্ড বনাই দিলো, শিক্ষকত হ'ব, আৰু আমি নতুনকৈ 50,000 চৰকাৰী চাকৰি আমি অহা বছৰ কেইটাত দিবৰ বাবে চেষ্টা কৰিম। আৰু আপোনালোকে জানে যে মই যদি কিবা কথা কওঁ সেই কথাখিনি কাৰ্যত পৰিণত কৰিবৰ বাবে মই সদায় চেষ্টা কৰোঁ। ইলেকশ্যনৰ আগত আমি অৰুণোদয় আঁচনি উলিয়ালো। কংগ্ৰেছে কি ক'লে যে অৰুণোদয় আঁচনি মিছা, ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব। বন্ধ হ'ল নেকি অৰুণোদয়? বন্ধ হৈছে নেকি? বন্ধটো নহ'লেই 800 টকাৰ অৰুণোদয় 1250 টকা হ'ল। এতিয়া মই যি মিটিঙতে যাওঁ আই মাতৃসকলে মোক কয় যে আমাক অৰুণোদয় দিয়ক। লাগেনে নাই ইয়াত অৰুণোদয়? কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। এতিয়া নোপোৱাসকলক লাগেনে নাই অৰুণোদয়? তাৰ মানে আজি আপোনালোকৰ মনত বিশ্বাস হ'ল যে অৰুণোদয় নামৰ আঁচনি আছে, আৰু অৰুণোদয় আঁচনিটো বিজেপি চৰকাৰে আৰম্ভ কৰিলে, আৰু অৰুণোদয় আঁচনিটো পালে আমি মাহৰ 10 তাৰিখে 1250 টকা বেংকৰ একাউণ্টত পাম, হয়নে নহয়? যিসকলে পায় তেওঁলোকেতো পায়, যিসকলে নাপায় মনটো বেয়া লাগি থাকে নে নাই? বেলেগে পালে আমি নাপালো বুলি লাগে নে নাই? অলপ অলপ মন বেয়া লাগে। এতিয়া আপোনালোকে চাওক, প্ৰথমতে অৰুণোদয় নাই বুলিয়ে কংগ্ৰেছে ক'লে, তাৰ পিছত অৰুণোদয় আছে বুলি মানি ল'লে। এতিয়া আমাৰ দায়িত্ব কি হ'ব যে যিসকলে অৰুণোদয় নাপালে তেওঁলোকক আমি কেনেকৈ অৰুণোদয় দিব পাৰোঁ। আজি আপোনালোকক মই দুটা কথা সুধিম। আমাৰ ৰেচন কাৰ্ড কাৰ কাৰ আছে? আপোনালোকে হাত দাঙকচোন। সকলোৰে ঘৰত ৰেচন কাৰ্ড আছে? অলপ অলপ কাৰ কাৰ নাই হাত দাঙক। আমাৰ 20-25 গৰাকীৰ নাই, বাকীখিনিৰ আছে। এতিয়া আপোনালোকে এটা চিন্তা কৰক, যাৰ ৰেচন কাৰ্ড নাই আমি ৰেচন কাৰ্ড বনাই দিলো, কিন্তু ৰেচন কাৰ্ড থকা সকলোকে যদি আমি একোটা অৰুণোদয় দি দিওঁ কেনেকুৱা হ'ব আপোনালোকে নিজে চিন্তা কৰক। ভাল হ'বনে নাই? এতিয়া আমাৰ এই ইলেকশ্যনত আমি এটা আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে যি যি পৰিয়ালত ৰেচন কাৰ্ড আছে সেই পৰিয়ালতে আমি এটাকৈ অৰুণোদয় আঁচনি দিম। তাৰ মানে কি হ'ল যে এতিয়া আৰু আমি চিন্তা কৰিব নালাগে, ঘৰত যদি ৰেচন কাৰ্ডখন আছে আমি অৰুণোদয় নিজে নিজে পাই যাম। এতিয়া আমি ইয়াত সমীক্ষাও চলাই আছো, কোনে কোনে অৰুণোদয় পোৱা নাই। কংগ্ৰেছে আকৌ অৰুণোদয় ফৰ্মখিনি ফালি দিয়ে। আৰে বাবা, নিজেও দিব নোৱাৰ, আকৌ আমি দিব খুজিলে ফৰ্মখন কিয় ফাল? এইটোতো ভাল কথা নহয়। ভাল কথা নেকি কওকচোন? আজি কংগ্ৰেছ দলে নিজেও অৰুণোদয় দিব নোৱাৰে আৰু বেলেগে অৰুণোদয় দিলেও বেয়া পায়। নিজেও গাখীৰ দিব নোৱাৰে আৰু গাখীৰ দিয়া গৰুটোক লাত মাৰি থাকে, হয়নে নহয়? নিজে গাখীৰ নোলাই নিজৰ পৰা, আকৌ কোনোবা গৰুৱে যদি গাখীৰ দি আছে তাকো লাত মাৰি দিয়ে যে কিয় গাখীৰ দি আছ বুলি। আজি আপোনালোকে চিন্তা কৰক, এই যে ৰেচন কাৰ্ডখন আমি পালো, ৰেচন কাৰ্ডত আমি কি পাওঁ? প্ৰথম আমি 5 কেজি বিনামূলীয়া চাউল পাওঁ, হয়নে? পায়নে নাপায়? ৰেচন কাৰ্ড থাকিলে আমি উজ্বলা গেছ পাওঁ। উজ্বলা গেছৰ দাম বজাৰতকৈ 300 টকা কম। তাৰ পিছত যেতিয়া আমাৰ ৰেচন কাৰ্ডখন থাকে তেতিয়া আমি এখন আয়ুষ্মান ভাৰতৰ কাৰ্ড পাওঁ। বেমাৰ হলে আমি চিন্তা কৰিব নালাগে, 5 লাখ টকালৈকে আমি বিনামূলীয়া আমি
মেডিকেল ট্ৰিটমেণ্ট পাব পাৰোঁ। এতিয়া মই আপোনালোকক কি ক'লো যে ৰেচন কাৰ্ডখন থাকিলে আপোনালোকে অৰুণোদয়ো পাব। ইয়াৰ লগতে ৰেচন কাৰ্ডখন থাকিলে মই আৰু এটা নতুন আপোনালোকক আঁচনি দিব খুজিছোঁ। আপোনালোকে চিন্তা কৰক যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই পৰিয়ালটোৰ এজন মুৰব্বী মানুহ থাকে। দেউতাকো হ'ব পাৰে, ডাঙৰ ল'ৰাও হ'ব পাৰে। যেতিয়া সেই ডাঙৰ ল'ৰা বা দেউতাকজনৰ কিবা এক্সিডেণ্ট হ'ল বা বেমাৰ হ'ল, পৰিয়ালটোৰ মৃত্যুমুখত পৰিলে, পৰিয়ালটোতো অন্ধকাৰ নামি আহিলে যে কি হ'ব কি নহ'ব, উপাৰ্জন কৰা মানুহজনে ঢুকাই গ'ল, ধাৰো আছিলে, ধাৰটো কেনেকৈ মাৰোঁ, আগত চৰকাৰে চিন্তা কৰা নাছিল। এতিয়া আমি কি চিন্তা কৰিছোঁ যে ৰেচন কাৰ্ডৰ পৰিয়ালৰ যিজন মুৰব্বী হ'ব সেই মুৰব্বীজনক আমি চৰকাৰী খৰচত বিনামূলীয়াকৈ ইঞ্চুৰেঞ্চ কৰি দিওঁ। প্ৰিমিয়াম ৰাইজে দিব নালাগে, প্ৰিমিয়ামটো চৰকাৰে দিব। আৰু মানুহজনৰ যদি মৃত্যু হয়, মানুহজনৰ যদি এক্সিডেণ্ট হয়, চৰকাৰৰ ওচৰত যাব নালাগে, ডিচি তাত যাব নালাগে, ইঞ্চুৰেঞ্চ চাৰ্টিফিকেটখন লৈ গ'লেই ইঞ্চুৰেঞ্চৰ টকাটো পৰিয়ালে পাই যাব। এতিয়া আগত কোনে চিন্তা কৰিছে? এখন ৰেচন কাৰ্ড, 5 কেজি চাউল পালোঁ, তাৰমানে ঘৰৰ ডাঙৰ ল'ৰা হ'ল। উজ্বলা গেছ পালোঁ, দ্বিতীয়টো ল'ৰা হ'ল। আয়ুষ্মান ভাৰতৰ কাৰ্ড পালোঁ, তৃতীয়টো ল'ৰা হ'ল। আমি অৰুণোদয় পালোঁ, 4 নম্বৰজনী ছোৱালী হ'ল। আকৌ ইঞ্চুৰেঞ্চো কৰিলোঁ, 5 নম্বৰ ল'ৰা হ'ল। তাৰমানে এখন ৰেচন কাৰ্ডত 4টা ল'ৰা, এজনী ছোৱালী আমি পাই গ'লোঁ। সেইবুলি আকৌ ঘৰত ইমান বাচ্চা জন্ম দি নিদিব। আকৌ ঘৰৰ বাচ্চাটো কম হ'ব লাগিব, ৰেচন কাৰ্ডৰ বাচ্চাটো আমি বঢ়াই বঢ়াই গৈ থাকিম। ঠিক আছে? আজি আপোনালোকে চিন্তা কৰক, কংগ্ৰেছৰ ইমান দিনৰ চৰকাৰ আছিলে, এইবিলাক কথাটো কংগ্ৰেছে চিন্তা কৰিব পৰা নাছিল। আজি এইবিলাক কথা কোনে চিন্তা কৰিছে? নৰেন্দ্ৰ মোদী।